দেউতা কবি বিকাশ গোস্বামী আবৃত্তি কুলদীপ বৰা। তুমি কুশলে আছানে দেউতা? এতিয়াও পথাৰত নে পিৰালিত বহি হুমুনিয়া কাঢ়ি আছা দুখৰ? ঘৰৰ পাৰযোৰ আছেনে? আৰু পোৱালি দুটা? ডাঙৰ হ'লে বিক্ৰী কৰি দিবা সুখৰ ৰস পান কৰিবলৈ। বহুদিন হ'ল ঘৰলৈ যোৱাই নাই। আচলতে বহুবাৰ আগবাঢ়িছোঁ, তথাপিও যাব পৰা নাই তোমাৰ ওচৰলৈ। হয়তো তোমালৈ এতিয়াও মোৰ অভিমান ঠিক আগৰ দৰেই। দেউতা, ঘৰচিৰিকাজাক আহেনে এতিয়াও পিৰালিত তোমাক সংগ দিবলৈ? আৰু কণমাই, তাই চাগে এতিয়া সপোনৰ ঘৰ সাজিব পৰা হ'ল ন? তোমাৰ মনত আছেনে দেউতা, বেকাকৈ চোৱা তোমাৰ চকুহালৰ ভয়ত কতবাৰ আঁঠু কাঢ়িছিলোঁ? আৰু মা, ঠিকে আছেনে তেওঁ? এতিয়াও চাগে তেওঁ চকুহালে মোৰেই অপেক্ষাত ন? ময়ো মাক বিচাৰোঁ দেউতা, মাজনিশাৰ আন্ধাৰত। তুমি হয়তো বিশ্বাস নকৰিবা আৰু হয়তো বুজিবলৈ চেষ্টাও নকৰিলা। মই এতিয়াও আগৰ দৰেই আছোঁ তোমালোকৰ দুয়োৰে মৰমৰ ৰণ হৈ। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু তলৰ বেল আইকনটো বজাব নাপাহৰিব, যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে চাবলৈ পায়। সম্পাদনা চয়নিকা শৰ্মা বেজবৰুৱা। অভিযোজিত ৰূপ কুলদীপ বৰা।